নমস্কাৰ, আজি আকৌ নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। সুপ্ৰভাত, যিহেতু ৰাতিপুৱাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু আজি আমি ওলাইছোঁ যোৰহাটৰ অভিমুখে। সেয়াই আৰু গাড়ীত পেটটো ভৰাই লৈছোঁ, গাড়ীৰ পেটটো, যিহেতু ইমান দূৰলৈ যাম। তেলটোতো ভৰাবই লাগিব, পেটটোতো ভৰাবই লাগিব গাড়ীখনৰ, নহয়নে? তাৰ পৰা এয়া আমি আগবাঢ়িলোঁ আমাৰ যাত্ৰা। লগত আমাৰ আৰু গৈছে দাদা আৰু বৌ এগৰাকী। তেওঁলোকক দেখুৱাম বাৰু অলপ দেৰিকৈ। তাৰপিছত গৈ এডোখৰ জেগাত আমি ৰ'লোঁ মানে ইমান ধুনীয়া দৃশ্য দেখি কেনে আমি নৰৈ থাকিব নোৱাৰিলোঁ। ৰাস্তাৰ কাষত এয়া দেখিছেনে কহুৱা বন। ভাবিলোঁ অলপ দেখুৱাওঁ আপোনালোককো আৰু আমাৰ লগতে আপোনালোকক আজি লৈ যাওঁ যোৰহাটৰ ঢেকীয়াখোৱা নামঘৰলৈ। বহুতে গৈছে আৰু বহুতে চিনি পায়, চিনি নাপায় বুলি ক'লেতো ভুলেই হ'ব বাৰু। সকলোৱে চিনিয়ে পায় আৰু ময়ো গৈছোঁ ইয়াত ভালেকেইবাৰে গৈছোঁ। বিয়া হোৱাৰ আগতো গৈছোঁ আৰু বিয়া হোৱাৰ পৰা এবাৰ 3বাৰ হৈছে যোৱা। আগৰ কিবাৰ যিহেতু ভিডিঅ' কৰা হোৱা নাই বা তেনেকৈ ক'তো দিয়া হোৱা নাই, ভাবিলোঁ এবাৰ ভিডিঅ' এটা কৰি থওঁ আৰু দেখুৱাওঁ আপোনালোককো। আৰু গোটেই ছাইডৰ ফালে দোকান, আমি নামঘৰৰ ওচৰ পাইছোঁগৈ আৰু দুইফালে দোকান। ইয়াত সকলো ধৰণৰ পোৱা যায় বস্তু। কেতিয়াবা পটকৈ সোমাই যাওঁ বুলি ভাবিলেও কোনো অসুবিধা নহয়, হাতত যদি একো নাথাকেও এই দোকানকেইখনত সকলো বস্তুৱে পোৱা যায়। নামঘৰত যিবোৰ লাগে, চাকি বন্তি পৰা আদি কৰি শৰাই বস্তু, সকলো ধৰণৰ বস্তুৱে পোৱা যায়। নামঘৰত সোমাবলৈ কোনো ধৰণৰ অসুবিধা নহয়। তাৰ লগতে বেলেগ ধৰণৰ কিবাকিবি দোকানো আছে, কিতাপৰ দোকান, বাঁহ বেতৰ দোকান, বস্তুৰ কিবাকিবি। তাৰপিছত এয়া নামঘৰলৈ বুলি আগবাঢ়িলোঁ। নামঘৰৰ পৰিৱেশটো ইমানেই শান্ত, ইমানেই ধুনীয়া, মানে গৈ কিনে কিবা এটা ভাল লাগি যায়। আৰু এয়া নামঘৰৰ ভিতৰৰ দৃশ্য অলপ দেখুৱাবলৈ চেষ্টা কৰিলোঁ আপোনালোকক। বহুত বেছি ভিডিঅ' কৰিবলৈও বেয়া লাগে, যিহেতু নামঘৰ হয়। সেই ছাইডত ৰৈ আছিলোঁ, গৈ থাকোঁতে অলপ কৰিলোঁ। এইফালে গ'লে সেই ছাইডৰ ৰুম এডোখৰ আছে, যিডোখৰত মানে চাকি জ্বলাবলৈ দিয়া হয়। আৰু চাকি বন্তি জ্বলাই মেলি আমি সেৱা সৎকাৰ কৰি ভাবিলোঁ অলপ বহোঁ, যিহেতু ইমান দূৰৰ পৰা আহিছোঁ, নামৰূপৰ পৰা গৈছোঁ যোৰহাটলৈ, পটকেনো কেনেকৈ আহোঁ, অলপ তাত বহোঁ বুলি ভাবিলোঁ। আৰু সেই সময়খিনিতে প্ৰসাদ দিছিলে, আমি প্ৰসাদো পালোঁ। প্ৰসাদ লৈ মেলি আমি নিজেও খালোঁ, লৈ মেলি তাত অলপ বহিলোঁ আৰু বহুত মানুহ আমাৰ লগত বহি আছিল। বহুত মানুহ আহিছে, বহুত মানুহ গৈছে। তাৰপাছত লাহেকৈ ওলাই আহিলোঁ। ওলাই আহি ইয়াতে শিৱসাগৰৰ ওচৰতে ফ্লাইটৰ ৰিজৰ্ট এখন বনাই আছে বুলি শুনিছিলোঁ আৰু ভিডিঅ'ত দেখি আছিলোঁ আনি থকা ফ্লাইটখন। আৰু সেয়াই দেখি কেনে অলপ ভাবিলোঁ ভিডিঅ' কৰি থওঁ, আপোনালোককো দেখুৱাওঁ। যিহেতু নিউজতহে দেখি আছিলোঁ, বাকী ভিডিঅ'বোৰত দেখি আছিলোঁ, এতিয়া নিজে চাই আহিলোঁ। তাৰপাছত আহি মেলি ভাবিলোঁ পেটটো পূজা কৰি লওঁ, যিহেতু ৰাতিপুৱা একো নোখোৱাকৈ যোৱা আৰু বেলেগনো কি খাম। দুপৰীয়া হৈছিলে, দুপৰীয়া মানে 2-2:30 মানে বজিছিলে। সেয়াই ভাবিলোঁ ভাতকে খাওঁ, থালি ল'লোঁ। থালিৰ লগত আমি হাঁহৰ মাংস আৰু লোকেল মুৰ্গী লোৱা হৈছিলে, কাৰণ মোৰ মিষ্টাৰে আৰু আমাৰ সেই লগত যোৱা বৌগৰাকীয়ে হাঁহৰ মাংস নাখায়। তেওঁলোকে খালে লোকেল মুৰ্গী আৰু দাদাজন আৰু মই খালোঁ হাঁহ মাংস। আৰু খাবলৈ সঁচাই ভাল আছিলে আৰু ইমান ধুনীয়াকৈ দিছে কাঁহৰ বাতিত, খাই খুব ভাল লাগিলে। আৰু তাৰপাছত শিৱসাগৰতে জয়সাগৰ পুখুৰী পাৰলৈ আহিলোঁ। ইয়ালৈ মই আগতেও এবাৰ আহিছোঁ, আহি ইয়াৰ পৰিৱেশটো খুব ভাল লগা কাৰণে ক'লোঁ যে ইয়াত এপাক সোমাই যাওঁ নেকি, কাৰণ আমাৰ লগত যোৱা বৌ অহা নাই। তাইও ক'লে যে ধুনীয়া যেতিয়া সোমাই যাওঁ, আকৌ বা কেতিয়া অহা হয়। তাইও তেনেকৈ কোৱাত আমি সোমালোঁ। বৌগৰাকীয়ে মানে খুব ভাল পালে আহি কেনে, তাই এনেকুৱা পৰিৱেশ বোলে খুব ভাল পায়, শান্ত পৰিৱেশ। আৰু গৈয়ে চিধা তাই বহি ল'লেগৈ পৰিৱেশটো উপভোগ কৰোঁ বুলি।
আৰু মইতো ক'বই নালাগে এনেকুৱা পৰিৱেশ মোৰ মানে কিমান প্ৰিয়। মই আগতো দেখুৱাইছোঁ আপোনালোকক এনেকুৱা জেগালৈ যোৱা, ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰ পাৰত যোৱা সেনেকুৱা ভিডিঅ' দেখাইছোঁ। এনেকুৱা পৰিৱেশ মোৰ খুবেই প্ৰিয় আৰু মোৰ লগতে যোৱা বৌ ভাল পালে। কাৰণো ভাল নালাগিব, ইমান শান্ত পৰিৱেশ, পানীৰ মাজত এটা নিৰিবিল এজাক বতাহে একদম চুই গৈছে। ইমান ৰ'দ আছিল যদিও মানে গৰমৰ সেই অনুভৱটো হোৱাই নাছিলে, মানে পানীৰ সেই ঠাণ্ডা বতাহজাকে গৰমৰ অনুভৱটো হ'বই দিয়া নাছিলে। তাৰ পৰা ওলাই আমি আগবাঢ়িলোঁ শিৱদৌলৰ অভিমুখে। দৌলত সোমোৱা নহ'ল যদিও তাৰ পাছফালে থকা শিৱদৌলৰ সেই পুখুৰী পাৰলৈ যাওঁ বুলি ভাবিলোঁ, কাৰণ তাৰ ওচৰতে মোৰ লগৰ এজনী থাকে। তাই বাহিৰতে আছিল, ফোন কৰিছিলোঁ, বাহিৰত থকাৰ কাৰণে ক'লোঁ ঘৰলৈ নাযাওঁ, আমাৰো যিহেতু ঘৰলৈ যোৱা দেৰি হ'ব, অলপ পুখুৰী পাৰতে লগ কৰোঁ বুলি। আৰু তাইও না নক'লে। তাই বিয়া হোৱাৰ পাছৰ পৰা মানে আমি লগ হোৱাই নাই, বিয়াতে লগ পোৱা। তাৰপাছত ভাবিলোঁ ইয়াতে অকণমান লগ কৰি যাওঁ, আহিছোঁ যিহেতু। তাইও ভাল লাগিব, মোৰো ভাল লাগিব। আৰু তাইলৈ ৰৈ থাকোঁতে এয়া ছাইডত এইবোৰ ষ্টলবোৰ আছিলে, ফুচকা, এইফালে আকৌ আইচক্ৰীম আছিলে। আৰু ফুচকা দেখিলেতো কাৰ মানে এনেকুৱা খাওঁ লাগে বাৰু। মোৰ কিন্তু মই ৰ'বই নোৱাৰোঁ, লাগিলে যিমানেই পেট নভৰক কিয় ফুচকা কিন্তু খাবই লাগিব। সেয়াই মই ফুচকা ল'লোঁ খাবলৈ, আৰু খুব টেষ্টি আছিলে। আৰু তেতিয়া মোৰ লগৰজনীও পালেহি, তাই আকৌ লাজ কৰিছে, ভিডিঅ' কৰিব নালাগে বুলি কৈছে, তথাপিও অলপ ভিডিঅ' কৰি থ'লোঁ। আৰু তাৰ পৰা আহি এডোখৰত অকণমান ৰ'লোহি আৰু সেই সময়খিনিত সন্ধিয়া হৈছিলে, আৰু ইমান দূৰ গাড়ী চলাই অহাৰ কাৰণে অলপ ভাগৰো লাগিছিলে। তাৰ পৰা চাহ লৈ গৈছিলোঁ, ৰাতিপুৱাই বনাই, চাহকণ খোৱা হোৱা নাছিলে। তাৰপিছত তাতে গাড়ীতে ৰখি কেনে চাহো খালোঁ। দাদাজনে নামি গৈ পকৰি আনিলে, ছাইডতে পকৰি বনাই আছিলে। তাৰপিছত চাহ তাহ খাই মেলি আমি আকৌ আগবাঢ়িলোঁ ঘৰৰ অভিমুখে। ঘৰলৈ আহোঁতে আকৌ মানে নামৰূপ ষ্টেচন পোৱা আগতে আমাৰ ভাইটিৰ দোকান এখন আছে। ভাইটিৰ মানে মোৰ দেওৰ হয়। তাৰপাছত তাৰ দোকানৰ সন্মুখতে মোৰ চিনাকি ভণ্টি এজনীও দোকান আছে, আৰু সেই দোকানখনত ভাবিলোঁ সোমাই যাওঁ বুলি। কাৰণ তাই জুচ বনায়, একদম ফ্ৰেছ জুচ বনায়। নামৰূপবাসীৰ বাবে এটা ভাল খবৰ, মানে কোনোবাই যদি সেইফালে যায় বা আজিলৈকে সোমোৱা নাই, আপোনালোকে সোমাব পাৰিব। এয়া দেখিছেনে, মই ধুনীয়াকৈ দেখুৱাই দিছোঁ তাইৰ এড্ৰেছটো, তাইৰ জুচৰ দোকানখনৰ নামটো দেখুৱাই দিছোঁ। আপোনালোকৰো সুবিধা হ'ব, ভালকৈ চাই যাব। নামৰূপ ফালৰ পৰা গ'লে আপোনালোকে ষ্টেচনটো পাৰ হৈ দোকানখন পাবগৈ। ভাইটিকো অলপ দেখুৱাই দিছোঁ। তাৰপাছত এয়া কথা পাতোঁতে আমাৰ জুচো ৰেডি হৈ গ'ল। দাদাই এতিয়া টেষ্ট কৰি কেনে ক'ব, মই সুধোঁ মানে কেনেকুৱা হ'ব, দাদাই ক'ব। বঢ়িয়া। এয়া জুচ খাই মেলি আৰু দাদা আৰু বৌকো ঘৰত থৈ আমি দুয়ো ঘৰলৈ গ'লোঁ। আৰু আজিলৈ আহিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।